কথা মানে আৰু খেতিটো নহ'লে আমাৰ বহুত প্ৰব্লেম হৈ যায়, যিহেতু আমি গাঁৱলীয়া মানুহ ন, আমি গাঁৱত থাকোঁ। আমাৰ কাৰণে খেতিটোৱে মেইন। আৰু বছৰত আনিলে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ পথাৰৰ পৰা। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল আৰু লগতে মোৰো ভাল। আৰু মানে বহুত দিন হ'ল পথাৰলৈ অহা নাই। আপোনালোকক যে এটা ব্লগ দিছিলোঁ সেই তেতিয়া অহা, আৰু তাৰ পিছৰ পৰা মানে পথাৰলৈ অহাই নাই। আৰু বিশেষকৈ মানে আপোনাৰ অলপ ব্যস্ত আছিলোঁ, সেইকাৰণে মানে ব্লগ বনাব নোৱাৰিলোঁ পথাৰত। আৰু বৰ্তমান খেতি শেষেই হৈ গ'ল, তাকে আহিলোঁ চাবলৈ। লগতো ভাবিলোঁ বহুত দিন হ'ল ব্লগ দিয়া নাই, আপোনালোককো দেখাওঁ। আৰু ব'লক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ একদম পূৰা ৰ'দ দি আছে, আৰু এইবিলাক মাটি চাগিয়া মাটি মানে ৰুবই পৰা নাই। যিখিনি দ মাটি সেইখিনি ৰুব পাৰিছোঁ, আৰু এইফালে চাগিয়া মাটি একদম পূৰা মুকলি আছে। এইফালে গৰু চৰু পূৰা এৰাল দি থৈ দিছে, কাৰণ এয়া মাটি মানে ৰুবই পৰা নাই, পানী চানী নাই। আৰু এইটো যে দেখিছে, এইটো আপোনালোকে নাভাবিব যে এইখিনি আপোনাৰ ৰুব পৰা নাই, এইখিনিত পূৰা পানী আছে। নহয়, এইখিনি মানে দ মাটি JCB দি মানে খানা হৈছে পুখুৰীৰ নিচিনা, সেইকাৰণে মানে এইটোত পানী আছে। এইফালে চাওক, এইটো মানে বহুত ডাঙৰ ফিচাৰী নিচিনা খানা হৈছে, সেইকাৰণে এইটোত পানী আছে। আৰু এইফালে চাওক একদম পূৰা শুকান। আৰু এইডৰা মাটি যে দেখিছে, এইডৰাত আমি মানে কঠীয়া পেলাইছিলোঁ, কঠীয়া ইয়াৰ পৰা উঠাই নিলোঁ। কিন্তু বাকী অলপ অলপ ৰুব পাৰিছোঁ এইফালে, কিন্তু এইডৰা ৰুব পৰা নাই, কাৰণ মানে এইডৰা পানী নাই, অলপ জেকা নিচিনা হৈ আছে, পানী নাই, সেইকাৰণে এইডৰা ৰুব পৰা নাই। আৰু ইয়াত কঠীয়া আছিল, কঠীয়াখিনি আমি নিলোঁ। আৰু এইখিনি চাওক, এইখিনি একদম পূৰা ৰুই দিলোঁ। ৰুলে কি হ'ব, মানে পানী নাই। চাওক, গোটেইখিনি ৰুলোঁ, ৰোৱাৰ পিছত আপোনাৰ এইখিনিত পানী নাই। তাক এইফালে একদম পূৰা মাটি একদম ফটা নিচিনা হৈ গৈছে। আৰু ইমান কষ্ট কৰি খেতি কৰি যদি আপোনাৰ পানী নাথাকে, বৰষুণ নিদিয়ে, কেনেকুৱা মনটো বেয়া লাগে কওক। আৰু শুনি আছোঁ জেগা জেগা বহুত বৰষুণ পৰিছে, কিন্তু আমাৰ এইফালে একদম বৰষুণ টুটলেই নাই। একদম এইফালে পূৰা ৰ'দ দি আছে, মানে একদম বৰষুণ এটোপমানো বৰষুণ পৰা নাই। আজি একমাহমান হ'ব, মানে বৰষুণ অলপো নাই। বতৰটো একদম ক'লা মূলা কৰি আহে, কিন্তু বৰষুণ নপৰে। আকৌ বতাহ চতাহ দিয়ে, বৰষুণ যায়গৈ, এনেকুৱা হৈ আছে। মানে এইফালে একদম অলপ অলপ জেকা হৈ আছে। মেচিন দি মানে পানী দিছিলোঁ, মেচিন দি পানী দিওঁতে অলপ অলপ পানী আছে। আৰু আজি মোৰ 674টা ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল, কেৱল আপোনালোকৰ কাৰণে। আপোনালোকে মৰম দিয়াৰ কাৰণে মই ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ, আৰু খুব বহুতেই ভাল লাগিছে। আৰু আশা ৰাখিছোঁ আগলৈও এনেকৈ মৰম দি যাব। আৰু মানে 674টা ছাবস্ক্ৰাইবাৰ মোৰ কমপ্লিট হৈছে, আজি হৈছে। আৰু সেইকাৰণে মানে ব্লগটো বনালোঁ, আৰু পথাৰতো আহিলোঁ, আপোনালোককো দেখুওৱা নাছিলোঁ। এইফালে চাওক, আৰু মই মানে এটা জংঘল নহয়, আৰু এটা টিলা ওচৰতে বহি আছোঁ। এইফালে চাওক, এইফালে পূৰা এইফালে বেছি এটা জংঘল নাই, এইটো এটা ৰাস্তা নিচিনা। যেতিয়া ধৰক আপোনাৰ মানুহ পথাৰলৈ আহে ন, এইফালে এনেকৈ যাব পাৰে। আৰু ভিডিঅ'টো চাই পেলাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিব। কথা মানে আৰু খেতিটো নহ'লে আমাৰ বহুত প্ৰব্লেম হৈ যায়, যিহেতু আমি গাঁৱলীয়া মানুহ ন, আমি গাঁৱত থাকোঁ। আমাৰ কাৰণে খেতিটোৱে মেইন। আৰু বছৰত আমি এটা খেতিকে কৰোঁ, ধান খেতি। আৰু ধান খেতিটো যদি বেয়া হয় নহয়, মনটো বহুত বেয়া লাগে, কাৰণ আমি বছৰত এটা খেতিকে কৰোঁ। এইটো হ'লগৈ আপোনাৰ কেৱল ধান খেতিটোকে কৰোঁ, আৰু বেলেগ খেতি আমাৰ এইফালে নকৰে। বেলেগ বেলেগ জেগা দি কৰে, ধৰক বড়ো কৰে বা বেলেগ ধান কৰে। আমি মানে অকল বছৰত এবাৰেই কৰোঁ। আৰু সেইটো বছৰতো যদি বেয়া হৈ যায় ন, খেতি চেতি নহ'লে, বৰষুণ পানী নাথাকিলে ন, মনটো একদম বহুতেই বেয়া লাগে। কাৰণ ইমান টকা পইচা আপুনি খৰচা কৰি যেতিয়া আপুনি ধান চান নেপাব ন, তেতিয়া মনটো কেনেকুৱা লাগিব কওক। আৰু আজি বহুত দিন হ'ল বৰষুণ দিয়াই নাই, আৰু এইফালে ৰ'দ চাওক, একদম পূৰা ৰ'দ দি আছে। কিন্তু বৰষুণৰ কোনো হেৰিয়ে নাই, একদম পূৰা ৰ'দ দি আছে, দেখিছেনে? আৰু আজিলৈ ইমানেই, নেক্সট ব্লগত লগ পাই আছোঁ। বাই বাই।